কিমান খায় প্ৰভু কেনেকৈ খাইছে ভাই Hello guys, welcome back to my new vlogging video. আজি মানে আমাৰ ফিলচফি ডিপাৰ্টমেণ্টত আমাৰ ডিপাৰ্টমেণ্টত মানে ফেচাছ আছে গতিকে ফেচাছত কি কি হয় আপোনালোকে দেখুৱাম বৰ্তমান মই ঘৰতে আছোঁ ঘৰৰ পৰা এতিয়া কলেজত যাম কলেজত যাই কিনে কি কি হয় দেখুৱাম ভিডিঅ'টো চাই থাকক মানে গাইজ নিলত ক'লে তিনিআলিলৈকে আহিব মই তিনিআলিলৈকে যাই নিলত ক'লে ৰখি থাকি ভিডিঅ' চাই থাকক গাইজ চাওক আমাৰ ইমান দেৰিকৈ আহিলা গাধাই আগতকৈ গাইজ কলেজৰ ৰাস্তাটো অলপ চাফা হৈছে গাইজ ফাইনেলি কলেজ পাই গ'লো ভাল লাগিব আজি কৈ দিয়া গাইজ এয়া কলেজৰ গেট পাৰ হ'লোঁ এতিয়া গাড়ীখন পাৰ্কিং কৰি থৈ দিওঁ আৰু যাওঁ ক্লাছ কৰিব ক্লাছ কি কৰিব লাগিব আজি ভাল কৰিব লাগে চবে গাইজ কাম কৰাৰ ব্যস্ত গাইজ মোবাইল এটা দিয়ে না ফ্রি ফায়ার খালি ভাল পাওঁ না ব্রো পাবজি না ফ্রি ফায়ার বঢ়িয়া আমি দৌড়
লিখি থৈ দিয়া কি হয় ভাই খাই ভাল পাই কিন্তু এটা কি এটা ভাগ্যশ্ৰী ভাগ্যশ্ৰী না ভাগ্যশ্ৰী দেৱী ভাগ্যশ্ৰী কি বলে হলি লাগি ডান্স গীত বুলি ভাবিছে এই গাইছে 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 আনে না
লগতে মোৰ একালৰ সহকৰ্মী ডক্টৰ দীপালী শৰ্মা আৰু সুৰেণ শৰ্মা আৰু মোৰ মৰমৰ ছাত্ৰী যদিও আজি শিক্ষয়িত্ৰী নিমাতী আৰু লগতে নৱাগতসকল আৰু বিদায় প্ৰাৰ্থীসকল আৰু অন্যান্য যি ছাত্ৰ ছাত্ৰী আছে আটাইবিলাকে সুন্দৰ এটা পৰিৱেশত তোমালোকে লগ হৈছে আৰু প্ৰত্যেকে ব্যঞ্জকক সময় অলপ নাটনি তথাপি দুআষাৰ ক'ব লাগিব আৰু এটা বিশেষ উদ্দেশ্য পতা হৈছে আজি অনুষ্ঠানটো বাইদেৱে বহুত কথাই তোমালোকক কৈছোঁ নতুনকৈ মোৰ আৰু তেনেকুৱা কথা ক'বলৈ বাইদেৱে যিখিনি কৈছে আৰু নতুন ক'বলগীয়া আচলতে নাই তথাপি মোৰ মুখেৰে বাইদেৱে কোৱা কথাখিনিয়ে সাধাৰণ মই মোৰ মুখেৰে ক'বলৈ মই ইমান দীঘলীয়াকৈ নকওঁ বাইদেউ দীঘলীয়াকৈ যিখিনি কৈছোঁ গোটেইখিনি লগ দিয়াৰ পৰা যাওঁ পাছ কৰি যাওঁ মই শুভেচ্ছা জনাইছোঁ আৰু আমাৰ এটা বিভাগত যেতিয়া তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী বা হাইস্কুল লেভেলত আছিল তেওঁলোকৰ এটা সত্তাৰ এটা 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 নিজস্ব এটা মানে এটা ভিন ভিন মনোভাৱেৰে তেওঁলোক তাত পঢ়া শুনা কৰিছিল তেওঁলোকৰ স্বকীয় সত্তাৰ অনুসৰি কিন্তু যেতিয়া এখন কলেজত বা এনে দিম আলটো গাই চব খাওয়াত ব্যস্ত অলপ ময়ো খাওঁ দিয়ক মোৰতো স্মাইল কিমান খা তই কিমান খায় হে প্ৰভু কেনেকৈ খাইছে